নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। এয়া মোৰ ফুলনি বাৰীখনি কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে এইবিলাক। আজি মই কলিজাৰ কাৰণে এযোৰ মেখেলা চাদৰ চিলাম। এয়া মোৰ এখন চাদৰৰ পৰা কেনেকৈনো চিলাওঁ ব'লক আপোনালোককো দেখাওঁ। এয়া মই কাটি ল'লোঁ। প্ৰথমে মই তাইৰ মেখেলাখনে চিলাইছোঁ। তাইৰ মেখেলাটো অসুবিধা হ'ব, সেইকাৰণে স্কাৰ্ট টাইপৰে অলপ চিলাই দিছোঁ, তেতিয়া সহজ হ'ব পিন্ধাবৰ কাৰণে। এয়া মেখেলাখন চিলাই হৈ গ'ল। এতিয়া চিলাম মই ব্লাউজৰ পিচটো। প্ৰথমে এনেদৰে কাটি লৈছোঁ ভালকৈ। এনেদৰে হাতটো মই লগাই ল'ম। বাকীবোৰ চিলোৱা হ'ল কিন্তু আপোনালোকক দেখুওৱা নহ'ল। হাত দুটা লগা হৈ গ'ল। এতিয়া মই ব্লাউজৰ কাষ দুটা চিলাই দিম। এয়া মোৰ এটা চাইড হৈ গ'ল। মই এইটো চাইডো তেনেকৈ চিলাই ল'লোঁ। ব্লাউজটো ওলোটা হৈ আছে কাৰণে এতিয়া ভাল কৰি লৈছোঁ। এয়া এতিয়া হুক লগাবৰ কাৰণে মই এনেদৰে কাটি লৈছোঁ পিছফালে। আৰু এনেকৈ এটুকুৰা কাপোৰ এনেদৰে লগাই দিছোঁ। এয়া মোৰ কলিজাৰ ব্লাউজটো কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগিছে এইখনেই হৈছে চাদৰ। চাদৰখনত পতি লগাই লৈছোঁ। এয়া মোৰ ড্ৰেছ কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগিছে ক'ব দেই। তাই নিপিন্ধে বোলে, চাওকচোন কেনেকৈ কান্দি দেখাইছে। এয়া আমি সকলোৱে বহি আছোঁ, লগতে বেটিক ফটো তোলাত ব্যস্ত। ওচৰৰ বাইদেউহঁতে এয়া হৈছে ভতিজা। এইফালে চিনেমা চোৱা ব্যস্ত। কেনেকুৱা লাগিছে? পইচাটো দিবি, চিনেমাখন মোৰ পৰা লোৱা যে। ৰঘুপতি চাই আছে। ৰঘুপতি যাবলৈ হ'ল। মান নাই, এজনী মান নাই। এয়া হৈছে আমাৰ কণমানি কলিজা। কেনেকুৱা লাগিছে ক'ব দেই। কমেণ্ট কৰি জনাব দেই কেনেকুৱা লাগিছে কাপোৰযোৰ আৰু ভাল লাগিছে নাই। যদি ভিডিঅ'টি ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই। নেক্সট লগত আকৌ লগ পাম।